চকুৱে চকুৱে কিনো যে কথা হ'ল হেঙুলি আবেলি তো কাষতে যে ৰ'ল চকুৱে চকুৱে কিনো যে কথা হ'ল হেঙুলি আবেলি তো কাষতে যে ৰ'ল তোমালে চাই মনৰে গৰা গ'ল যে খহি গানো যে গালো তোমাকে লৈ চিঞৰি চিঞৰি গাগৰি গাগৰি কঁকালৰ ভাজত বাগৰি বাগৰি দেহাবই লাজত। নমস্কাৰ বন্ধুসকল, চৰাইদেউত আছিলে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ এজন জনপ্ৰিয় কণ্ঠশিল্পী। আজি কিছুদিনৰ আগতে এটা খুব ধুনীয়া গীতেৰে অসমৰ ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছিল। আমাৰ লগত আছে আজি সুশান্ত কাশ্যপ দা। সুশান্ত কাশ্যপ দাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু প্ৰথমতে তেখেতৰ পৰা খুব এটা ধুনীয়া গীত ৰিলিজ হৈ গ'ল। গানটো প্ৰথম শুনি ল'ম, তাৰপিছতে কথা পাতিম। গানটো গালিব লাগিব। গানটো গালে লিৰিক্সখিনি মই পাহৰি গৈছোঁ খালি দেই, একদম নতুন গান। চকুৱে চকুৱে কিনো যে কথা হ'ল হেঙুলি আবেলি তো কাষতে যে ৰ'ল চকুৱে চকুৱে কিনো যে কথা হ'ল হেঙুলি আবেলি তো কাষতে যে ৰ'ল তোমালে চাই মনৰে গৰা গ'ল যে খহি গানো যে গালো তোমাকে লৈ চিঞৰি চিঞৰি গাগৰি গাগৰি কঁকালৰ ভাজত বাগৰি বাগৰি দেহাবই লাজত। সেইটো বন্ধুসকল, সুশান্ত দাৰ আমি পৰিচয়টো জানিম। সুশান্ত দাৰ এতিয়া মৰাণৰ কোনখিনি ঘৰ? মোৰ ঘৰ মৰাণহাট লাচিত নগৰত। আমাৰ খুব পুৰণা প্ৰেছ এটা আছে, চন্দিতা প্ৰেছ, সকলোৱে চিনি পায়। 84তে এষ্টাব্লিছ, গতিকে চন্দিতা প্ৰেছ বুলি ক'লেই গম পায় আমাৰ ঘৰটো। এতিয়া ঘৰত আপোনাৰ কোন কোন আছে? ঘৰত মা দেউতা আছে, দাদা আছে, মই, মোৰ পৰিবাৰ আৰু ল'ৰা দুটা। হয়, আপোনাৰ এতিয়া ষ্টুডিঅ'টো খোলা কিমান দিন হ'ল আৰু কেনেকুৱা ধৰণৰ কাম চলি আছে? ষ্টুডিঅ'টো খোলা আজি এবছৰ হৈ গৈছে। সেইটো মোৰ নিজৰ কাৰণে খোলা ষ্টুডিঅ' একচুৱেলি, কিন্তু ৰাইজে ভাল পাইছে আৰু ইয়াত কাম কৰি বহুত আহিছে। মাধৱ দাৰ লগত আপুনি কাম কৰি আছে? মাধৱৰ লগত ঢেৰ কাম কৰি আছে, সি আহিয়ে থাকে। মাধৱ, মৃদু, কৃষ্ণ গোটেইখনে আহি আছে কাম কৰিবলৈ, ডাবিং কৰিবলৈ। এতিয়া আপোনাৰ যিটো গান ৰিলিজ হৈ গ'ল আৰু ভিডিঅ'টো সৈতে খুব ধুনীয়া হৈছে। দীপক দে আমাৰ দাদাইটো খুব ধুনীয়াকৈ একদম গানটো কৰিঅগ্ৰাফ কৰিছে। গানটোৰ ভিডিঅ'টোৰ বিষয়ে অলপ কওকচোন। ভিডিঅ'টো একচুৱেলি গানটো কৰি থাকোঁতে উজ্জ্বলে কৈছে যে মানে আপুনি ভিডিঅ'টো কৰক, কিন্তু গানটোৰ তাৰপিছত দীপক দাৰ লগত কথা পাতক, সিয়ে কথা পাতি দিলে। মোৰ দীপকৰ লগত চিনাকি নাছিলে আগতে। তো দীপকৰ লগত প্ৰথম যেতিয়া কথা পাতিছোঁ মোৰ মানুহটো বিৰাট ভাল লাগি গ'ল। তাৰমানে এটা থাকে নহয় মানুহৰ কামৰ প্ৰতি পেশ্যন এটা থাকে যে, কথাখিনি ওলাই পৰিছিলে। তাৰপিছত আৰু তেনেকৈ আগবাঢ়িলোঁ, ভাল ভিডিঅ' এটা হৈ আহিলে। আচলতে খুব ধুনীয়া হৈছে ভিডিঅ'টো, ভাল হৈছে। অসমৰ ৰাইজে খুব মৰম পাইছে আৰু ভালো হৈছে। আৰু আপোনাৰ কিবা নতুন পৰিকল্পনা? নতুন পৰিকল্পনা ঢেৰ আছে একচুৱেলি। ৰিচেণ্টলি মই বিহু একদম কমপ্লিট বিহু এটাত কাম কৰি আছোঁ এতিয়া। সেইটো কৰিম নেক্সট। তাৰপিছত আহিব বহুতকেইটা গান আহিব, এইবোৰ চলি আছে আৰু এতিয়া তাকে। আৰু এটা আপোনাৰ ভাল লগা এটা গীত শুনিব বিচাৰিছোঁ। মোৰ একচুৱেলি প্ৰথম যিটো গাগৰি এলবাম, সেইটো এলবামটো মই মোৰ স্বৰ্গীয় বাইদেউ, তেওঁৱে মোৰ ইনস্পিৰেশ্যন একচুৱেলি। তেওঁৰ সোঁৱৰণিত কৰা গীত, তেখেতে লিখা গীত এটা মই বিৰাট ভাল পাওঁ, ষ্টেজত প্ৰথমতে গাওঁ। তাৰমানে সেই গীতটো এবাৰ শুনাব বিচাৰিছোঁ। বৰগীতৰ ওপৰত আধাৰ কৰি মই কৰিছিলোঁ, লিখিছিলোঁ কিন্তু তেখেতে। হেৰুৱা সপোন হেৰুৱা অতীত জানো এতিয়া বিচাৰি পাওঁ, অবুজ মনক কিদৰে বুজাওঁ, জানো এতিয়া বিচাৰি পাওঁ, অবুজ মনক কিদৰে বুজাওঁ এতিয়া। তুমি নিকৰুণ নিদাৰুণ, তুমি পাষাণ, তুমি মৰমৰ বিনাৰে মিছলীয়া টান, তুমি নিকৰুণ নিদাৰুণ,
তুমি পাষাণ তুমি মৰমৰ বিনাৰে মিছলীয়া টান সঁচা মনৰ মৰমকো নজনালা সঁহাৰি পাৰিবানে টুকি দিব চকুলো মোৰ দুধাৰি এতিয়া এনেকুৱা আছিলে মানে হয় খুব এটা ধুনীয়া গীত আপোনাৰ পৰিকল্পনা কেইবাটাও কথা কৈছে কেতিয়ালৈ এইবিলাক সম্পূৰ্ণ হৈ উঠিব সম্পূৰ্ণ মানে কি এতিয়া মোক এখন অসমীয়া চিনেমাও আহিছে মোৰ হাতলৈ এখন কথা বতৰা পাতি আছোঁ এখন চাগে ফেব্ৰুৱাৰী মানৰ পৰা কাম আৰম্ভ হ'ব অভিনয় আৰু নহয় সংগীতৰ কাৰণে আহিছে অভিনয় পিছত দেখা যাব যদি পাওঁ কৰিম ভাল পাওঁ মই অভিনয় হয় আপোনাৰ বৌয়েও অভিনয় কৰে তাই কৰিছিলে নাটক কৰিছিলে এইবাৰ নিজৰ যেতিয়া প্ৰডাকশ্যনটো আছিলে তাইকো উলিয়াই দিলোঁ অকণমান সঁচাকৈ খুব ধুনীয়া হৈছে বৌকো দেখিছোঁ ভিডিঅ'কেইটাত আৰু আপোনাৰ পৰিকল্পনা যিহেতু চলি আছে আমি নতুন নতুন গান ধুনীয়া ধুনীয়া গান শুনিবলৈ পাম বুলি আশা কৰিছোঁ আপোনাৰ ভাল লগা অসমৰ তিনিজন গায়ক মোৰতো অল টাইম ফেভাৰিট জয়ন্ত হাজৰিকা ছেকেণ্ড জুবিন গাৰ্গ আৰু নতুন চামৰ ভিতৰত মই নীলক ভাল পাওঁ হয় এতিয়া আপুনি কাৰ এতিয়া যদি আপোনাক কওঁ এটা গান গাবলৈ কাৰ গান গাবলৈ বিচাৰিব মই জুবিনৰ পাখি পাখিটো গাবলৈ ভাল পাওঁ পাখি পাখি এই মন মই বৰ ভাল পাওঁ গানটো পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি মোৰ মানে ল'ৰালি কালটো মনত পৰি যায় মই এই জুবিনদাৰ প্ৰতিটো গানেই ভাল লাগে কিন্তু প্ৰায় হওক এতিয়া বৰ্তমানলৈকে প্ৰতিটো গানৰ বেলেগ বেলেগ সোৱাদ পোৱা যায় বিৰাট ভাল লাগে তেওঁৰ সৃষ্টিৰ কথা ক'বই নালাগে আপুনি গান কেতিয়াৰ পৰা গাবলৈ আৰম্ভ কৰিছিল গান মোৰ একচুৱেলি প্ৰফেচনেলি হঠাতে হ'ল সৰুতে বাইদেৱে মোক লৈ যায় বৰগীতৰ কম্পিটিশ্যন কৰা স্কুলত মই প্ৰাইজো পাইছোঁ বাৰু তাৰপিছত আমাৰ ঘৰৰ ফ্ৰণ্টৰ বসন্ত দা আছিলে তেওঁ ঢোল শিকালে মোক মই ঢোল বজাওঁ তবলা শিকিছিলোঁ সেই তেনেকৈ মোৰ সংগীতৰ লগত জড়িত আগতে দেৰগাঁৱৰ পৰা সোমনাথ বৰা নলীন হাজৰিকা ৰাজেন মহন্ত গিৰীশ মহন্ত তেনেকৈ লোকগীতৰ হেৰি আছিলে সোমনাথ বৰাটো নাম জানেই আপোনালোকে আমাৰ ঘৰত থাকি ডিব্ৰুগড় চেণ্টাৰত ৰেকৰ্ডিং কৰিবলৈ যায় ৰাতি গোটেই আখৰা বহে মই তবলা বজাওঁ তো সেই তেনেকৈ মোৰ গানৰ লগত মানে অকণমান হেৰিটো আছিলে কিন্তু মই কোনোদিন প্ৰফেচনেলি আহিম বুলি ভবা নাছিলোঁ হয় আপুনি ঢোলৰ কথা কৈছিলে আপোনাৰ মুখত বিহু নাম এটা শুনিব বিচাৰিছোঁ বিহু ঐ লাহে লাহে ঐ বিহু কোনে ঢালে আহে ঐ লাহে লাহে ঐ বিহু কোনে ঢালে আহে ঐ পূবে পশ্চিমে উত্তৰে দক্ষিণে বিহু কোনে ঢালে আহে ঐ বিহু কোনে ঢালে আহে ঐ সেইটো ভাল লাগে এইবোৰ পুৰণা মানে আগতে কথিত গান খুব ভাল নাম হয় আপোনাৰ পৰা শেষত আপোনাৰ প্ৰথম গাগৰি এলবামটোৰ গান এটা শুনি আমাৰ ভিতৰতে শেষ কৰিবলৈ যথেষ্টখিনি সময় হৈ গ'লে ভিউৱাৰ্ছসকলে আমনি পায় আপোনাৰ প্ৰথমটো এলবামৰ গানটো শুনি গাগৰি গানটো গাগৰি গাগৰি কঁকালৰ ভাজত বাগৰি বাগৰি দেহাবই লাজত মেঘালী চুলিৰে ৰ'দালি গালেৰে নিজতে উমলিবা গাগৰি গাগৰি কঁকালৰ ভাজত বাগৰি বাগৰি দেহাবই লাজত এইটো এটা সময়ত খুব জনপ্ৰিয় গীত হৈছিলে একদম অসমৰ প্ৰায়বিলাক অঞ্চলত আমি তেতিয়া খুব সৰু গানটো খুব জনপ্ৰিয় গানটো সঁচাই জনপ্ৰিয় হৈছিলে আৰু আজিও মই সেই শূন্যখন 10 দিনমানৰ আগত ছোৱালীজনী পঠিয়াইছে আজিও নাচি আছে গানটো আৰু ইউটিউবতো বহুতে কভাৰ ভিডিঅ' কৰে এতিয়াও কৰি আছে আৰু বহুত ভিডিঅ' বিহুৰ ষ্টেজত
মানে এইটো গান লগাই বহুতে নাচে এই কলটো লৈ লৈ খুব নাচে আচাকে আচলতে এইটো চিৰ যুগমীয়া গান হিচাপে এটা ভাল উপহাৰ বুলি ক'ব লাগিব তাকে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত ধন্যবাদ বন্ধুসকল আজি আমাৰ লগত আছিলে সুশান্ত দাক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ইমানখিনি সময় দিলে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে লগতে নতুন ভিউৱাৰ্ছসকলৰ কাৰণে কৈছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজিলৈ ভিডিঅ'টো মানে ধন্যবাদ নমস্কাৰ